Hi guys, welcome back to my channel. কিনো কম মই জানো মোৰ ভিডিঅ'বোৰ দিয়া বহুত দেৰি হয় আসলতে এডিটিং কৰোতে বহুত এলাহ লাগে সো থাকি যায় কিন্তু ফাইনালি মই এটা ভিডিঅ' এডিট কৰি উলিয়াইছো আৰু আজি মই আপলোড দিম এই ভিডিঅ'টো বেসিক্যালি কোকসাৰ গৈছিলো আমি বৰফ চাবলৈ গৈছিলো আমি বহুত এক্সাইটেড আছিলো তাৰ ওপৰতে আশা কৰো আপোনালোকে ভিডিঅ'টো চাই ভাল পাব যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহলে ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব মোৰ সাবস্ক্ৰাইবাৰ বাঢ়িব ভাল লাগিব মনটো বাস ইমানে সো চাও আহক মোৰ এই ভিডিঅ'টো প্ৰায় আধা ঘণ্টা ৪৫ মিনিটমানৰ পিছত আমি কোকসাৰ পাইছিলোগে এটা খুব ধুনীয়া ৰাস্তা মাজেৰে সাইডত স্নো আছিলে মানে সাংঘাতিক এটা ধুনীয়া পৰিবেশৰ মাজেৰে আমি গৈ কোকসাৰ পাইছিলোগে তাতে গৈ আমি দেখিছিলো বহুত গাড়ী আছে একচুয়ালি বহুত টুৰিষ্ট আহিছিলে যেহেতু মানালীত এপ্ৰিল মাহত স্নো পৰা লাহে লাহে কমি যায় কিছুমান পাৰ্টিকুলাৰ জেগাতহে স্নো পৰে তাৰে ভিতৰত এটা আছিল কোকসাৰ সো তাতে আসলতে বহুত মানুহ গৈছিলে আৰু আমিও বহুত এক্সাইটেড আছিলো আমি স্নো দেখিম প্ৰথম স্নো দেখিম সো বহুত ভাল লাগি আছিল আৰু এটা কথা ক'ব লাগিব কি কোকসাৰলৈ যাওঁতে আমি অটল টানেলৰ মাজেৰে গৈছিলো অটল টানেল মোষ্ট প্ৰবেবলি এছিয়াৰ আটাইতকৈ দীঘল টানেল হয় এটা পাহাৰৰ মাজেৰে বনোৱা হৈছিল টানেলটো বনোৱা হৈছে টানেলটো ফুটেজ আছিলে মোৰ লগত কিন্তু কিবা কাৰণত ফুটেজখিনি নাইকিয়া হৈ গ'ল সো সৰি হেকাৰণে মই দেখাব নোৱাৰিলো কিন্তু এটা খুব ধুনীয়া ৰাস্তাৰ পাৰ হৈ অটল টানেলৰ মাজেৰে পাৰ হৈ আমি ফাইনালি গৈ কোকসাৰ পাইছিলোগে দামো हाय गाइस कैसे हो आप सब और हम आज आए हैं बर्फ में अटल टनल क्रॉस करके बर्फ खेलने कहीं दूर वादियों में सुभान अल्लाह हास्को राडा পাহাৰ আৰু মেগী কম্বিনেশ্যনটো বহুত ধুনীয়া সো আমিও ট্ৰাই কৰিলো পাহাৰত মেগী আৰু ইমান বেছি দামো নাছিলে 50 টকা মানকে লৈছিলে নেকি এটা প্লেটত সো আমি সবে মিলি চাহ আৰু মেগী এনজয় কৰিছিলো এটা বস্তু মই দেখিছো চুৰ তুৰৰ কাৰবাৰটো ইমান নাই নাই ইয়াত নাই
ন গুমধান খাইছো গুমধান বহুতে খাই আছে আমাৰ भैया एक बार फिर बोलेंगे क्या वो आपने बोला ना हाँ हाँ बोलो ना प्लीज आलो जी आलो चाय कॉफी मैगी ब्रेड ऑमलेट आलू का पराठा मोमो दुप्पा राजमा चावल मीट चावल তাতে প্ৰায় 2-3 ঘণ্টামান থকাৰ পিছত আমি ওলাই আহিলোঁ আহিবলৈ একেবাৰে মন নাছিলে কিন্তু উপায় নাই তাত বহুত বেছি ঠাণ্ডা আছিলে মোষ্ট প্ৰবেবলি -3 -4 ডিগ্ৰী চেলচিয়াছ এনেকুৱা চলি আছিলে আৰু হাত ভৰি একেবাৰে কাম নাইকিয়া হৈ আছিলে আৰু আমি যেতিয়া আহিছিলোঁ আমাৰ গাড়ী ড্ৰাইভাৰ দাদাজনে কৈছিলে যে ওপৰত স্নোফল হৈ আছে চ' আপোনালোকে যিখিনি দেখিছে সেইখিনি একচুৱেলি স্নোফল হয় আৰু বহুত ভাল লাগিছিলে আমি স্নোফলো পালোঁ আমি স্নোও দেখিলোঁ একচুৱেলি সেইখিনি কথা বুজাব নোৱাৰি আৰু ইমানেই ধুনীয়া দৃশ্য সেইখিনিও চকুৰে যিটো দেখিছিলোঁ সেইটো একচুৱেলি কৈ বুজাব নোৱাৰি বা ফুটেজতো ইমান নোলাব চাগে কিন্তু বহুত ভাল লাগিছিলে আৰু এইবোৰ স্নোফল হৈছিলে আমি নিজ চকুৰে যেতিয়া দেখিছিলোঁ বহুত ভাল লাগিছিলে একা বেকা ৰাস্তা আৰু বৰফেৰে আৱৰা পাহাৰৰ মাজেদি আহি আমি সোলাং ভেলী পালোহি যেতিয়া মানালীত বহুত বেছি বৰফ পৰে তেতিয়া সোলাং ভেলী সম্পূৰ্ণ বৰফেৰে ভৰি থাকে কিন্তু আমি যোৱা সময়ত সোলাং ভেলী সম্পূৰ্ণ সেউজীয়া হৈ আছিলে চ' তাতো আমি বহুত দেৰি থাকিলোঁ আমাৰ তাতে বেছি দেৰি কৰাৰ ইচ্ছা নাছিলে কিন্তু তাতো আমাৰ প্ৰায় 2-3 ঘণ্টা মানেই হৈ গৈছিলে ফটোগ্ৰাফি চলি আছে ফটোগ্ৰাফি অনুষ্কা আমাৰ মডেল আৰু এইফালে জেসমিন তনিষা আৰু আমাৰ প্ৰাঞ্জল কি ফটোগ্ৰাফি বাপৰে এয়া কয় ট্ৰায় পিজেটি ফটোগ্ৰাফি হৈছে তনিষা আৰু প্ৰাঞ্জলৰ হেৰি মানে ষ্টুডিঅ'ত য'ত ফটো উঠে আৰু সেইটো হৈছে ষ্টুডিঅ' তাতে তনিষাই আমাৰ মেমৰ ফটো লৈ আছে চ' ইমান ধুনীয়া ছেটআপত কিমান ধুনীয়া ষ্টুডিঅ' হৈছে আৰু এইফালে আমাৰ ডিৰেক্টৰ আছে ডিৰেক্টৰ প্ৰাঞ্জল সি ডিৰেকশ্যন দিছে ডিঅ'পি প্ৰাঞ্জল তনিষাই মেইন হয় আৰু এইফালে সেইটো ষ্টুডিঅ' সেই পৰ্চনটো মেমে ফটো উঠি আছে চ' এনেকে সেয়া ৱাও ইমান ধুনীয়া জেগা সোলাং ভেলী এইফালে চলি আছে হেৰি ঐ এইটো কি বুলি কয় পাহৰি থাকিলো নহয় ৰপৱে এইটো জুম কৰি দিছো অলপ ৰপৱে গৈ আছে বহুত দাম 700 টকা সেইকাৰণে আমি ট্ৰাই নকৰিলো ৰপৱেটো আৰু ইয়াতে পেৰাগ্লাইডিঙো হয় হৰ্চ ৰাইডিং হয় আমাৰ ফালে কৰি আছে আমাৰ প্ৰাঞ্জল আৰু অৰণ্যানীয়ে চৰি হৰ্চ ৰাইডিঙো হয় হৰ্চ ৰাইডিং কৰি আছে সেয়া নিয়ৰ আৰু অৰণ্যানী খুব ধুনীয়া হয় আৰু কোৱা শুনিছো ফেব্ৰুৱাৰী আৰু জানুৱাৰী মাৰ্চ এনেকুৱাত বহুত বৰফ হৈ থাকে মানে স্নো পুৰা এখন বগা হৈ থাকে কিন্তু আমি এতিয়া অহাৰ কাৰণে এপ্ৰিল লাষ্টে হৈ গ'ল চ' আমি নাপালো বহুত ভাল লাগে চাগে যেতিয়া স্নো হৈ থাকে এইটো পেৰাগ্লাইডিং কৰি আছে চাওক বহুত পইচা লয় খালি সেইকাৰণে আমাক কৰিবলৈ বেয়া লাগিলে ৱাও বৰফ থাকিলে কিমান ভাল লাগিব ন এইটোতো এতিয়া গ্ৰীণ চাব লগা হৈছে আৰু তুষাৰ পাৰ্লেজি চবতে চলে
সোলাং ভেলীৰ পৰা আমি ডাইৰেক্ট হোটেল ৰুমলৈ আহিলোঁ হোটেল ৰুমত অলপ সময় ৰেষ্ট কৰি আমি বজাৰ কৰিবলৈ ওলাই গ'লোঁ আচলতে আমি প্ৰথমতে মল ৰোড যাম বুলি ভাবিছিলোঁ কিন্তু আমাৰ হোটেলৰ মেনেজাৰ দাদাজনে ক'লে কি যে মল ৰোড যোৱাতকৈ ওচৰতে এটা গলি আছে সেই গলিটোতে বজাৰ কৰিব পাৰে চ' আমি তালৈকে গ'লোঁ আৰু সঁচাকৈ বহুত ভাল লাগিছিলে তাত এথেনিক বস্তু ট্ৰেডিশ্যনেল বস্তু কিবা কিবি আছিলে কিছুমান বস্তুৰ প্ৰাইচটো অলপ দাম আছিলে মানে এক্সপেঞ্চিভ আছিলে আৰু কিছুমান নৰ্মেল ঠিকে আছিলে চ' তাতে আমি বহুত বজাৰ কৰিলোঁ ঘৰলৈ কিবা কিবি ল'লোঁ ফ্ৰেণ্ডজলৈ কিবা কিবি ল'লোঁ পাৰ কৰি আহিলোঁ আৰু বহুত ধুনীয়া মেডিকেল হাউচ পাইছোঁ যাওঁতে মই খবৰ কৰিম যদি মই ল'ব পাৰোঁ নাই কাৰণ একদম প্ৰাইচটো কমাই নিদিয়ে চ' দ্যাটছ এ বিগ প্ৰব্লেম আৰু যিটো এইটো দিব নোৱাৰোঁ ন আমি ৰাইট কৈছোঁ না য়েছ অফক'ৰ্চ ইমান দাম বস্তুবোৰৰ বহুত বেছি দাম বস্তুবোৰৰ দেই সৰু বস্তু এটা 500 হয় দেই মেক্স ন চেঞ্চ সেই ষ্ট্ৰীটটোত থকা কেফেখিনিৰ কথা যদি নকওঁ তেনেহ'লে ভিডিঅ'টো আধৰুৱা হৈ ৰ'ব বহুত ধুনীয়া কেফে আছিলে আৰু এনভাইৰনমেণ্টটো বহুত ধুনীয়া আছিলে কেফেবোৰত বেলেগ বেলেগ আৰ্টিষ্টে পাৰফৰ্ম কৰে আৰু আমি বাহিৰৰ পৰাই যেতিয়া শুনিছিলোঁ তাতে থাকি আহিব মন গৈছিলে আহিবই মন যোৱা নাছিলে মানে বুজাব নোৱাৰোঁ কিমান এটা ধুনীয়া পৰিৱেশ তেওঁলোকে ক্ৰিয়েট কৰিছিলে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু এটা ভিডিঅ' লাষ্ট আপলোড দিম মই আমাৰ মানালী ট্ৰিপৰ আৰু খুব সোনকালে কৰিবলৈ মই ট্ৰাই কৰিম যিমান জল্দি পাৰোঁ সিমান এক্সামো আহি আছে কিন্তু তাৰ মাজতো মই দিবলৈ ট্ৰাই কৰিম এলাহটো কমাই পেলাই দিবলৈ ট্ৰাই কৰিম গতিকে আজিলৈ ইমানেই আকৌ লগ পাম বাই বাই প্লিজ আঁতৰ মোৰ এই ৰুমমেট কেইটা বহুত বেয়া হয় এটা সমীক্ষা আৰু এটা আমাৰ পোৱালি হাঁহি দিছে